Hey guys, good morning. আমি কি লৈছো স্যার? তো hey guys, good morning. আমি যাব ওলাইছো আজি অম্বুবাচী মেলা চাবলে। তো এপিনে আমি ওলাই গলো দেখিছেনে কিমান ৰ'দ নাজানো আৰু যাব পাৰো নে নাই। তো ওলাই গলো ঘৰৰ পৰা এপিনে সব তালি টোপোলা লৈ গাইস ওলাইতো গলো কিন্তু কিমান যে মানুহ হয় নাজানো আমি সোমাব পাৰো নে নাই আপোনালোকক দেখুৱাম আজি কিমান মানুহ হয় আজি তাতে আকৌ ৰবিবাৰ তো মজা বলে গৈ আছে ভিডিওটো চাই থাকক তো গাইস চাব পাৰে মন্দিৰ আমি পোৱাই নাই পামহে আৰু কিন্তু কিমান চাওক ইয়াৰ পৰা ট্ৰাফিক জাম মানে কিমান গাড়ী তাৰ মানে কিমান মানুহ হ'ব ইয়াৰ পৰা গম পোৱা গৈছে আৰু তো এইপিনে দোকান পাহাৰ আৰু আমি আহি পালোঁ এয়া চাওক মানুহ কিমান ইয়াৰ পৰা কম যেন লাগিছে কিন্তু আচলতে বহুত মানুহ হৈছে তো এতিয়া 9টা 9:30 বাজিলে তো আমি ভাবিছোঁ মিষ্টাৰ কলিতাই কৈছে আমি এইখিনিৰে মানে এই ৰাস্তাটোৰে যাব পাৰিম জানো কাৰণ খোজকাঢ়িতো বহুত দূৰ ৰাস্তা যাব লাগিব আৰু যেহেতু আমি টুকটুকক লৈ আহিছোঁ তো তাক লৈ ইমান দূৰ খোজকাঢ়ি ভিতৰলৈ যোৱাটো আমাৰ কাৰণে অসম্ভৱ কাৰণ বহুত কষ্ট পাবহি আৰু তাতে আজি বহুত ৰ'দ দিছে তো ভাবিলোঁ ইমান দূৰ আহিনো ঘৰলৈ কেনেকৈ উভতি যাওঁ তো সেইটো কাৰণে মিষ্টাৰ কলিতাই ক'লে ব'লা পাণ্ডুৰ এই নতুন গেটখনেৰে যাওঁ তো এয়া ভাগৰ লাগি গৈছে আচলতে তেওঁ পোৱা নাই যে একো তো আহি গ'লোঁ এইখন গেটেৰে তো এতিয়া বহিছোঁ অকণমান তাৰপিছত আৰু উঠি গৈ থাকিম তাৰপাছতে কিমান ৰ'দ বাপৰে বাপ নোৱাৰিছোঁ আৰু দেই আজি খুব ৰ'দ দিছে মানে যেনে তেনে হওক মানে ভাবিছোঁ ভিতৰলৈ যাম বুলি সেই ৰাস্তাটোৰেতো যাবই নোৱাৰিলোঁ সেইটো কাৰণে এই নতুন ৰাস্তাটো পাণ্ডুৰ এই ৰাস্তাটোৰে আহিলোঁ আৰু চাওক সিহঁতে ভাগৰে আহি আছে লাহে লাহে আচলতে মিষ্টাৰ কলিতাই অম্বুবাচী পালিছে তো তেওঁ একো খোৱা নাই এইটো কাৰণে পিছে এইপিনে যাবই ভয় লাগিছে মোৰ বাপৰে আছে আৰু আজি বলা ভয় কৰি থাকি তো আমি আহি এয়া চাওক কি পালোঁ এই পথটোৰ নাম হেনো মেখেলা উজোৱা পথ মানে মেখেলা পিন্ধিলে আৰু উঠাই চিৰিৰে বগাই যোৱাৰে কথা এই ওপৰলৈ উঠিব লাগিব বহুত চিৰি আছে ইয়াতে তো ষ্টেপ বাই ষ্টেপ আমি ভিতৰলৈ ওপৰলৈ উঠি যাম আৰু লাহে লাহেকৈ কাৰণ ভাগৰ লাগিছে ৰ'দৰ কাৰণে আৰু এইপিনে চাওক কি লৈছে দেখিছা 10 টকা মা কামাখ্যা 10 টকা মাথা বান্ধিলে 10 টকা 10 টকা মা কামাখ্যা সিং 10 টকা पहले से जानता था ना তো গাইস আমি ভিতৰলৈ সোমালোঁ মানে গেটৰ সোমোৱা নাই সোমাম আৰু চিৰিবিলাক উঠি পেলাই আহিলোঁ আৰু পুৰা চেণ্ডেল বাহিৰতে থৈ ভিতৰলৈ সোমাই আহিলোঁ আৰু এইপিনে চাওক কিমান বাবা আৰু ভিতৰত কিমান মানুহ মানে ঢেৰ মানুহ তো সেইপিনে হয়তো আমি আজি সঁচাকৈ সোমাব নোৱাৰিলোঁহেঁতেন তো এয়া চাওক এই ৰুমটোতে কিমান বাবা আছে কিমান বাহিৰৰ পৰা আহিছে ক'ৰ পৰা যে আহিছে এইপিনে চাওক তো আমিও ইয়াতে এপাক সেৱা লৈ পেলাই আৰু এইপিনে যাম তো লৈ ল'লোঁ ফুড শ্বট ধুনীয়াকৈ আৰু চাওক ইয়াতে অকণমান বহিছোঁ বাপৰে মানুহ দেখিব পাৰিছে নিশ্চয় চিৰিবিলাকত ঠাই নাইকিয়া বহিবলৈ এনেকুৱা মানুহ হৈছে তো আপোনালোক এটাই আহিলেনে জনাব আমি আহিলোঁ কিবা কৈ আৰু তো এইপিনে এবাৰ ইফালে আহিম এইখন গেটলৈ অকণমান ফুৰিছোঁ কাৰণ সেইটো ছাইডেৰে আহিছোঁ যিহেতু মেইন গেটৰে আমি অহা নাই মা কামাখ্যাৰ তেনেকৈ আহিব পালে খুব ভাল লাগে মনটো অম্বুবাচী মেলাখন চাব পালে বছৰত যিহেতু এবাৰেই হয় এয়া ধুনীয়াকৈ সজাই পৰাই তোলাইছে আৰু আমি অকণমান ঘূৰি ফুৰি বহি পেলাই আহি গ'লোঁ আৰু ইয়াতে আমি চেণ্ডেল থৈছিলোঁ চেণ্ডেল পিন্ধি পেলাই বাহিৰলৈ ওলাই দিলোঁ আৰু যেনেকৈ উঠি আহিছিলোঁ তেনেকৈ নামি যাব লাগিব এতিয়া তামাম গৰমতে বহুত কষ্ট হৈছে তথাপিতো উপায় নাই ফটো সেশন চলি আছে আমাৰ বাপ বেটাৰ কেমেৰামেন আৰু পিনে নেচাৰটো চাওক ইমান মানে মনমোহা আৰু ইমান ধুনীয়া বতাহ চাই মনটো চুই যায় তো এতিয়া আমি ঘৰলৈ গৈ আছোঁ আৰু পামেই অকণমান পিছত বাইক তলত থৈ আহিছোঁ মানে গেটত থৈ আহিছোঁ বাইক উঠাব নিদিয়ে
ৱাও কি ধুনীয়া বতাহ তো আমি আহিলোঁ আহি পেলাই এতিয়া ভাবিলোঁ কিবা খাই লওঁ কোক চোক বা ঠাণ্ডা তামাম গৰম লাগিছে আৰু আমাৰ বেটা শুই গৈছিলে এইটো কাৰণে মই হেলমেট চেলমেট খোলাই নাই ডাইৰেক্ট খাই লওঁ আৰু যাম লাগিব যিহেতু সোনকালে আহি পাই একেবাৰে গা চা ধুই আহিলোঁ আৰু আহিয়ে উলিয়াইছোঁ আইচক্ৰীম কাৰণ তামাম গৰম পানী ঠিক খাইছোঁ আজি আইচক্ৰীমো পূৰা জমি গৈছে আৰু এইপিনে ইহঁতে চিঙৰাৰে চাহ খাই আছে কেমেৰাটো ওলালে আমাৰ মা কাপোৰ ঠিক কৰাত লাগি যায় তোমালোকে কি খাই আছা কটন কেণ্ডি আৰু আহোঁতে কটন কেণ্ডি লৈ আহিছিলোঁ সিহঁতৰ কাৰণে সেই তাত আছে আৰু তাকে খাই আছে আমাৰ টুকটুকিও গা ধুলে গা পা ধুই জাষ্ট আহি বহিছোঁ পাকাতে একদম গৰমত থাকিব পৰা নাই হ'লেও যে ভিতৰত সোমাব পাৰিছোঁ সেইটোৱে বহুত ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব